ফ্ৰেণ্ড কি খবৰ সকলোৱে আজি আহাৰৰ হাত লাগিব হাত নলগা আগতে মই ভাবিলোঁ তৰাপাত কেইটামান বাৰী পিছফালে আছে তাকে ছিঙি পিঠা কেইটামানকে খাওঁ বুলি ভাবিলোঁ সেইকাৰণে বৌ আৰু মই দুজনী তৰাপাত ছিঙিবলৈ ল'লোঁ এয়া চাওকচোন তৰাপাত আৰু পিঠাগুড়ি সৈতে ধুনীয়াকৈ নুৰিয়াই গ'লোঁ বৌ আৰু মই মা আমি আটাইকেইজনী পিঠা বনাওঁতে ব্যস্ত হ'লোঁ কাৰণ বহুতখিনি পিঠা আমাৰ পৰিয়ালটো ডাঙৰ নহয় জানো সেইকাৰণে বহুতখিনি পিঠা সানিবলগীয়া হ'ল প্ৰায় 2 কেজি চাউলৰ মানৰ পিঠা এয়া চাওকচোন কেৰাহীত এটা এটাকৈ পিঠা দি গ'লোঁ এনেধৰণে কেৰাহীখন আকৌ বহুত ডাঙৰ দেখাত সৰু সৰু লাগিলেও কিন্তু বহুত ডাঙৰ কেৰাহী এতিয়া উতলিবলৈ আৰম্ভ কৰিলে এতিয়া মই এটা এটাকৈ পিঠা লৰাই গৈছোঁ অলপমান সিজিছে এয়া চাওকচোন তলৰখিনি সিজিবলৈ ল'লেই পিঠাখিনি সিজা হোৱাৰ পিছত এতিয়া এটা এটাকৈ পিঠা উলিয়াই গৈ আছোঁ গাখীৰ গুড় আটাইখিনি লৈ ল'লোঁ এতিয়া পিঠা ভাগ কৰাহে লাগিছোঁ এটা খাই চাওঁ কেনেকুৱানো লাগিছে বহুত দিনৰ মূৰত তৰা পিঠা খাবলৈ পাই খুবেই ভাল লাগিছে আপোনালোকে বাৰু তৰা পিঠা খায়নে কমেণ্ট কৰি জনাব আৰু মই হ'লে অকলে খোৱা নাই দেই লগত পিছফালে কেইজনমান মানুহ আছে সিহঁতক দেখুওৱা নাই আৰু অকলে অকলে খাই দেখুৱাই দিছোঁ আপোনালোকক আজিলৈ বাই বাই ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ থাকিল